মাইনা পিছৰ পাকটো মাৰি মেখলা চাদৰযোৰ পিন্ধি কেনে কাৰ ঘটিটো দেখালি আগতচোন গোটেই পৰ্বটো দেখালি এটা কাম কৰিব লাগিছিল মাইনা পিছৰ পাকটো মাৰোতে মেখলা চাদৰ নহয় মাইনা লাংতে হৈ যাব লাগিছিল তেতিয়া লাইক কমেণ্ট ভিউজ অলপ বেছিকৈ পালে হয় মাইনা গাইজ কি খবৰ বোলো আপোনালোকৰ খবৰ ভাল গাইজ আজি আমি কথা পাতিম কেইজনীমান পৰিৰ ওপৰত তো গাইজ বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ সেই গাইজ স্বাগতম জনাইছোঁ চিনাকি হাজিলৈ অসমীয়া ছোৱালী বুলি ক'লে সিহঁতৰ প্ৰথম পৰিচয় হৈছে চাদৰ মেখেলাখনে যদি সেইখনৰ মূল্য নাজানে তেনেহ'লে পিন্ধিবই নালাগে নাজানো সিহঁতৰ নিচিনা ছোৱালীৰ ঘৰৰ মানুহে চকু দিয়ে না নিদিয়ে চকু দিব লাগে সিহঁতৰ মাক দেউতাকে কিন্তু চকু দিছোঁ আমাৰ নিচিনা ডেকা ল'ৰাবিলাকে হিনাইতো যামেই না ভাই ৰহা নেহি যাতা আগৰ দিনৰ ছোৱালীবিলাকে দেহাটো দেখাব লাজ কৰিছিল কিন্তু এতিয়া ছোৱালীবিলাকে দেহাটো দেখুওৱা এটা ফেশ্বন বুলি ভাবি লৈছে চেমিজটো পিন্ধি ৰিলছ বনাব এটা ফেশ্বন যদি কেইটামান লাইক আৰু ভিউজৰ কাৰণে যদি দেহাটো দেখাব লাগে তেনেহ'লে আছে নহয় আমাৰ জনিদা যিমানে দিন গৈ আছে আমাৰ অসমৰ ছোৱালীবিলাকে আমেৰিকা লণ্ডনৰ নিচিনা ড্ৰেছবোৰ হৈ গৈ আছে আৰে মাইনা হওক ড্ৰেছেদি নহয় কৰ্মদি হওক আমেৰিকা হওক লণ্ডন হওক আমাৰ দেশখন আগুৱাই নিয়ক আৰু এখোজ এটা কথা মই বুজি নাপাওঁ আমাৰ ল'ৰাবিলাকে যি চাৰ্ট পেণ্ট পিন্ধি কি ধুনীয়াকৈ ৰিলছ বনায় ছোৱালীবিলাকে কিয় নোৱাৰে সিহঁতে যি উলংগ হৈ দেখাব লাগে কেইটামান ভিউজৰ কাৰণে এক ছেকেণ্ড এক মই ইমান খং কৰি কিয় আছো এইটো মোৰ এক্স নহয় না চৰি মোৰ এক্সে ৰিলছ নহয় মোৰ এক্সে ভিডিঅ' কলিঙতহে দেখা সময় থাকোঁতে বিয়া পাতি ল'ব লাগে নিজৰ ভৰিত থিয় দিবলৈ যাওঁতে বেলেগ কিবা থিয় নিদিয়া হ'ব আইও মোৰ কলজাটো তো মোৰ এক্সৰ মৰমৰ নিচিনা পিছনে আছে সময় থাকোঁতে ভণ্টি তোমাৰ চৰিত্ৰবিলাক অলপ সলনি কৰিব লাগে নহ'লে পিছত তোমাক আহাৰ বুলিয়ে পৰিচয় দিব বুজিছানে ভণ্টি আৰু এটা কাম কৰিবা ভণ্টি সময় থাকোঁতে লগতে ফুটবল টিমটোও বনাই ল'বা নহ'লে তোমাৰ যিহে থপৰা গিৰিৰে বেলেগৰ লগত নেগলিহে ৰক্ষা আমাৰ মাইনাও কিন্তু এইকেইদিনত বহুত কেইটা বস্তুৱে দেখালা প্ৰথমতে ডাঙৰ দৰ্জা দেখালা তাৰে পিছত সৰু সৰু গছত ডাঙৰ ডাঙৰ ফল দেখালা এইবাৰ মাইনা সাৰা হোৱাই দেখালা আৰু কি যে দেখা পাম মাইনা 24 ঐ শুনা অ 2 ভৰি চেণ্ডেল বিয়া ঘৰৰ পেণ্ডেল একেলগে চাজনী গাৰ্লফ্ৰেণ্ড তুমি কেনেকৈ কৰা পিন্ধি আছো চেণ্ডেল ক'ত আছেনো বিয়াৰ পেণ্ডেল অ মাইনা শুনা তোমালোক দুজনে যদি ইয়াছ দিয়া চাৰিজনে কি মাইনা ছয়জনীকো কৰি ল'ম হেণ্ডেল একে দুজনী আছা জুই দুৱে চাৰি পিন্ধি লোৱা শুৱালকুছিৰ পাট মুগাৰৰ শাৰী 3-6 টেনচন নল'বা মাইনা তোমালোকৰ দুজনীকে বিয়া কৰা মই গাইজ আপোনালোকে হয়তো বহুত প্ৰতিযোগিতা দেখিছে ফাৰ্ষ্ট টাইম প্ৰতিযোগিতাৰ পৰা উত্তীৰ্ণ হোৱা এজন মাইকীক দেখুৱাম আপোনালোকে গমেই পাব কি প্ৰতিযোগিতাত ফাৰ্ষ্ট টাইম কি প্ৰতিযোগিতাৰ পৰা উত্তীৰ্ণ হৈছে আপোনালোকক দেখুৱাম তো চাই লওক ক্লিপটো গুৱাহাটী ৰবীন্দ্ৰ ভৱনত ইম্প্ৰেছন ক্লাবে গালি খপনি প্ৰতিযোগিতা এটা পাতিছিলে তাতে মই প্ৰথম হৈছিলোঁ বাইদেউ বাহ কি কোৱা গালিৰ প্ৰতিযোগিতাত আপুনি ফাৰ্ষ্ট প্ৰাইজ পাইছে বাইদেউ এনে কেইটামান গালি পাৰিছে আপুনি 140টা গালি পাইছিলোঁ 7 মিনিটত প্ৰভু हे हरि नाम कृष्ण जगन्नाथ ये क्या हुआ काम सभी खुल गया मेरा ओ भाई मुझे मारो एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी 7 মিনিটত 240টা গালি এয়া আমাৰ অসমৰ গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হৈ যাব লাগিছিল যেহেতু 7 মিনিটত 240টা গালি বাহ বাইদেউ বাহ চেলুট আমাৰ অসমৰ কি ধুনীয়া গালি প্ৰতিটো গালিৰে কিন্তু এটা অৰ্থ আছে আমাৰ অসমত ধুনীয়া গালি ইতে কাবাৰ এটা জহৰি বুলি ক'লি বান্দি চান্দি লৈ খেদি এইবোৰ তাতে আৰু অসমীয়া গালি আহি নাছে গালিটো ভাল লাগবই না জীৱনত আকৌ গালি পাৰি পোৱা নাছিলি প্ৰশিক্ষণত পুৰা ভালি দিছে আমি যাব লাগিছিল পুৰা একদম নাৰী ছিঙি ফেললো হয় আৰু কাণৰ তেজ ওলাই দিলো হয় ও বোলো 1 2 3 হবানে তুমি মোৰ ভিনি যদিহে হোৱা ভিনি খাম তোমাৰ লগত চেনি 1 2 3 নহতৰ ভিনি অ মাইনা শুনা 1 2 3 নহতৰ ভিনি চেনি খা বয়া গেছি মাইনা এতিয়া তো কাৰোবাৰ হৈ যোৱা অৰ্ধাংগিনী চলা মই ৰিস্কা নচলা মই গাড়ী চলাই মই ৰিস্কা নচলা মই গাড়ী তুমি দিলে মৰামত চেনি কিয় মাইনা আৰু কিবা খাব পাৰি তো গাইজ আজিৰ কাৰণে এখান্তি আৰু আজি বৰষুণো দি আছে সেইবাবে অলপ ভিডিঅ'টো শ্বৰ্টো হ'ল এতিয়া আৰু ঘৰৰ ফালে যাওঁ গাইজ অকণমান লেপৰ তলত চুনুমুনু কৰোঁ দে আৰু গাইজ জয় হিন্দ জয় অসম সকলোৱে ভালে থাকক আশা কৰিলোঁ